Hi guys, good morning and welcome to my blog. এতিয়া বাজিছে ৰাতিপুৱা 9:15 মই গৈ আছো এঠাইলে ভিডিওখন চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি কিবা ভুল হয় কমেন্টছত লিখি জনাব যাতে আগলৈ এনেকুৱা ভুল নহয়। ধন্যবাদ, ভিডিওটো চাই থাকক। সো এতিয়া আহি পাই গলো মই মোৰ গন্তব্যস্থান। মই আজি আহিছো এখন বেচৰকাৰী জাতীয় বিদ্যালয়লৈ। প্ৰথমতে মই বাইকখন ভিতৰত থৈ লৈছো, তাৰ পিছত কৈ আছো বাইকখন থৈ লৈ ইয়াতে। এইখন হৈছে কাৱৈমাৰী জাতীয় বিদ্যা নিকেতন, যিখন এই অঞ্চলৰ 100% ফলাফল কঢ়িয়াই অনা একমাত্ৰ বিদ্যালয় হ'ব আৰু ইয়াত আছে আপোনাৰ 2018 বৰ্ষৰ SSLC পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ ফটো উইথ পাৰ্চেন্টেজ। আৰু এইফালে আছে কাৱৈমাৰী জাতীয় বিদ্যা নিকেতনৰ 2019 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফটো উইথ পাৰ্চেন্টেজ। এইফালে আছে 2020 বৰ্ষৰ ডিষ্টিংচন আৰু ষ্টাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ ফটো উইথ পাৰ্চেন্টেজ। ইয়াত আছে কোভিডৰ কিছুমান নিয়মাৱলী আৰু ইয়াত কাৱৈমাৰী জাতীয় বিদ্যা নিকেতনখনৰ গেট আৰু ইয়াত আছে নিকেতন পৰিচালনা সমিতিৰ দ্বাৰা প্ৰচাৰিত বিশেষ কিছুমান জাননী। আৰু এখন সৰু গেটেৰে আমি ভিতৰলৈ সোমাই যাওঁ বলক। এইখনে হৈছে কাৱৈমাৰী জাতীয় বিদ্যা নিকেতনৰ ভিতৰ ফাল আৰু মোৰ বাইকখন ইয়াত থলো। এইফালে অলপ গাহ বন গজিছে যিহেতু লকডাউন চলি আছে আৰু লকডাউন চলি থকাৰ কাৰণে কোনো স্কুল নাহে। ইয়াত আছে প্ৰাচীৰ পত্ৰিকা দৰ্পণ। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কিছুমান পয়েম তাৰপিছত ফটো নিজে অংকন কৰি লগাইছে। কিছুমান ডাকৰ বচনো ইয়াত লিখি জমা দি থকা হৈছে আৰু ইফালে অলপ গাহ বন গছিছে যেহেতু স্কুল বন্ধ আৰু আজি অলপ সাফাইও আৰম্ভ হৈছে। বহুত ডাঙৰ হ'ল গাছ বনবোৰ, অলপ সাফাই কাম আৰম্ভ হৈছে। ইফালে সাফাই কৰি আছে আৰু এইখন স্কুল আৰু এইবোৰ হৈছে ক্লাছৰুম। বহুত ধুনীয়া এটা পৰিৱেশ স্কুলখনৰ। আৰু এতিয়া যাওঁ ঘৰলৈ আৰু ভিডিঅ' কৰা নহ'ল পিছত আৰু মোৰ কামখিনি হৈ গ'ল। এতিয়া আহি পাই গ'লো ঘৰ আৰু স্কুলত আৰু ভিডিঅ' কৰা নহ'ল। তো এতিয়া ঘৰ পাই গ'লো, আহিছোঁ। এতিয়া হাত ভৰিবোৰ ধুই কিবা খাওঁ আৰু ব্লগটো ইয়াতে শেষ কৰোঁ। আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।